আপোনালোক ভালেই আছে? ষ্ট্ৰেটেজিক আৰু প্লানিং নকৰাকৈ জীৱনত সফল হোৱাৰ চান্সেছ বহুত কম। এনেকুৱা নহয় যে আপুনি ইয়াৰ অবিহনে সফল হ'ব নোৱাৰিব। ধৰি লওক আপুনি ঘৰৰ পৰা গুৱাহাটীলৈ যাব আৰু গুৱাহাটীত যোৱাৰ ৰাস্তা কেইবাটাও। আপুনি গুৱাহাটীত যোৱাৰ আগত ঘৰত মোবাইলত গুগল মেপ খুলি আপুনি চালে কোনটো ৰাস্তাত চিটুৱেশ্যন কি, ক'ত ট্ৰেফিক জাম আছে, কি আছে, আপুনি চাই চিটুৱেশ্যনটো বুজি আপুনি গুৱাহাটীলৈ গ'লে। এনেকৈ গ'লে নিশ্চয় আপুনি ভালে ভালে গুৱাহাটী গৈ পাব। আৰু সদায় যোনটো ৰাস্তাৰে যায় সেই ৰাস্তাৰে যদি আপুনি যায় তেনেহ'লে হয়তো আধা ৰাস্তাত আপুনি ফাঁচি যাব পাৰে। Strategic based on reality that must be understand correctly. Plan based on understand the ground level situation. ইয়াৰ ওপৰত strategic আৰু প্লানিং বনোৱা হয়। বহুতে strategic বনোৱায় কিন্তু গ্ৰাউণ্ড লেভেল চিটুৱেশ্যনটো বুজিয়েই নাপায়। বহুতে বিজনেছ কৰিবলৈ ষ্ট্ৰেটেজিক বনায়, কোনোবাই নিজৰ ইচ্ছামতে ষ্ট্ৰেটেজিক বনায়, কোনোবাই গ্ৰাউণ্ড লেভেল চিটুৱেশ্যনটো বুজি ষ্ট্ৰেটেজিক বনোৱায়। গ্ৰাউণ্ড লেভেল চিটুৱেশ্যনটো বুজি ষ্ট্ৰেটেজিক বনালে আৰু প্লানিং কৰাটোকেই আচলতে স্মাৰ্ট ৱৰ্ক বুলি কোৱা হয়। সকলো ক্ষেত্ৰত ক্লিয়াৰিটি থাকিব লাগিব। ক্লিয়াৰিটি থাকিলে কনফিডেন্স থাকিব। এতিয়া ধৰি লওক এটা ৰুমত এটা ইলেক্ট্ৰিক তার এটা ছিঙি পৰি আছে। সেই ৰুমৰ লাইটটো অফ কৰি যদি আপোনাক কোৱা হয়, ৰুমটো একেবাৰে এন্ধাৰ কৰি যদি আপোনাক কোৱা হয় ঘৰত প্ৰৱেশ কৰিবলৈ, তেনেহ'লে নিশ্চয় আপুনি সেই ৰুমত প্ৰৱেশ কৰিবলৈ আপুনি ভয় খাব, আপোনাৰ কনফিডেন্স লেভেল একেবাৰে ল' হৈ যাব। আৰু যদি ইলেক্ট্ৰিক তারডাল যদি ছিঙি পৰিও থাকে, লাইটটো যদি অন কৰি দিয়া হয়, ৰুমত যদি পোহৰ থাকে, তেনেহ'লে আপোনাক সেই ৰুমটোত প্ৰৱেশ কৰিবলৈ ক'লে আপুনি ভয় নাখাব আৰু আপোনাৰ কনফিডেন্স লেভেল আপোনাৰ যিখিনি থাকিব লাগে কনফিডেন্স পুৰাই থাকিব। আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈ যিবোৰ কথা ভাবি থাকে, ইমেজিনেশ্যন, এই সকলোবোৰ এন্ধাৰ। ৰিয়েলিটিটো কি, একচুৱেল গ্ৰাউণ্ড লেভেল চিটুৱেশ্যনটো বুজি আপুনি কাম কৰিলে আপোনাৰ কামত ক্লিয়াৰিটি থাকিব, কনফিডেন্স থাকিব, শক্তি থাকিব। আপোনাৰ মাইণ্ডটো ক্লিয়াৰ থাকিব, আপুনি কি কৰি আছে আপুনি গম পাব। আৰু মাইণ্ড ক্লিয়াৰ থাকিলে আপুনি যিকোনো কামত এক্সট্ৰা শক্তি পাব। পৃথিৱীত কোনো বস্তু বেয়া নহয়, ডিপেণ্ডছ হয় আপুনি কেনেকৈ ব্যৱহাৰ কৰে। ভালদৰে ব্যৱহাৰ কৰিলে ভাল হ'ব, বেয়া দৰে ব্যৱহাৰ কৰিলে বেয়া হ'ব। এতিয়া জুইক যদি আপুনি ব্যৱহাৰ কৰিবলৈ জানে, ভালদৰে ব্যৱহাৰ কৰিবলৈ জানে, তেনেহ'লে জুয়ে আপোনাক শক্তি দিব। আৰু যদি ব্যৱহাৰ কৰিবলৈ নাজানে তেনেহ'লে জুয়ে আপোনাক জ্বলাই দিব। আপুনি কি চাই ভাল পায়? ধৰি লওক এজন ল'ৰা বা ছোৱালীয়ে ফুল এফৰ্ট লগাই নাচি আছে, আনফালে কোনো ধৰণৰ এফৰ্ট নলগোৱাকে বিন্দাছ নাচি আছে। দিছ ইজ কল্ড হোৱাট? আৰ্ট। দিছ ইজ কল্ড আৰ্ট। এফালে ফুল এফৰ্ট লগাই আপোনাৰ অভিনয় কৰি আছে, এক্টিং কৰি আছে, আৰু আনফালে কোনো এফৰ্ট নলগোৱাকে বিন্দাছ এক্টিং কৰি আছে, একেবাৰে কেৰেক্টাৰত সোমাই গৈ আছে। আপোনাৰ এনেকুৱা লাগি আছে যেন আপুনি বাস্তৱত কিবা এটা কাহিনী চাই আছে, ইমোশ্যনত আপুনি কান্দি আছে, হাঁহি আছে। হোৱাট ইজ দিছ? দিছ ইজ কল্ড আৰ্ট। যিয়েই নহওক, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।